Hello everyone, welcome to our channel Cuisine Fusion. মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত মই তিনিবিধ পকৰি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেন্তে পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম বিধ পকৰি বনাবৰ কাৰণে এইখিনি বেচন লৈ লৈছোঁ, চাউলৰ আটা, বেকিং পাউডাৰ, বন্ধাকবি, পিঁয়াজ, জলকীয়া, বনলেছ চিকেন, ধনিয়া পাত, আদা নহৰুৰ পেষ্ট, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, ব্লেক পেপাৰ পাউডাৰ, সোৱাদ অনুসৰি নিমখ মিক্স কৰি লওঁ। প্ৰথমতে মই পানী নিদিয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া অকণমানকৈ পানী দি মিক্স কৰি লওঁ। পকৰি বনাবৰ কাৰণে বেটাৰখিনি ৰেডি হৈ গ'ল। কেৰাহীত ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হওঁতেই পকৰিকেইটা ফ্ৰাই কৰি লওঁ। এয়া প্ৰথম বিধ পকৰি ৰেডি হৈ গ'ল। নেক্সট পকৰি ৰেচিপিটো হৈছে শেৱালি ফুলৰ পকৰি। প্ৰথমতে মই এইখিনি চাউলৰ আটা লৈ লৈছোঁ, 1 চামুচ ময়দা, বেকিং পাউডাৰ, শেৱালি ফুল, পিঁয়াজ, জলকীয়া, আদা নহৰুৰ পেষ্ট, ধনিয়া পাত, সোৱাদ অনুসৰি নিমখ মিক্স কৰি লওঁ। বেটাৰখিনি ৰেডি হৈ গ'ল। কেৰাহীখন গৰম হওঁতেই ৰিফাইন তেল দি দিছোঁ। তেলখিনি গৰম হৈছে, পকৰিকেইটা ফ্ৰাই কৰি লওঁ। শেৱালি ফুলৰ পকৰিখিনিও বনি ৰেডি। তিন নম্বৰ পকৰিটো হৈছে ফুলকবিৰ পকৰি। ফুলকবিখিনি মই এনেদৰে কাটি লৈছোঁ। প্ৰথমতে এইখিনি বইল কৰি লওঁ। অলপ নিমখ দি দিছোঁ। ফুলকবিখিনি বইল হোৱালৈকে পকৰিৰ কাৰণে বেটাৰটো ৰেডি কৰি লওঁ। এইখিনি বেচন লৈ লৈছোঁ, 2 চামুচ চাউলৰ আটা, বেকিং পাউডাৰ, নিমখ, আদা নহৰু কেঁচা জলকীয়াৰ পেষ্ট, পানী দি ভালকৈ ঘুলি লওঁ।
বেটাৰখিনি ৰেডি হৈ গ'ল আৰু ফুলকবিখিনিও বইল কৰা হৈ গ'ল। কেৰাহীত তেল দি দিছোঁ। তেলখিনি গৰম হওঁতেই বইল কৰি ৰখা ফুলকবিখিনি বেচনৰ বেটাৰখিনিত ডুবাই ফ্ৰাই কৰি লওঁ। এয়া আমাৰ ৩ নম্বৰ ৰেচিপি ফুলকবিৰ পকৰীখিনিও ৰেডি। তিনিওটা পকৰীৰ ৰেচিপি বনাবলৈ খুবেই সহজ আৰু খাবলৈও সঁচাকৈ খুবেই টেষ্টি হয়। আপোনালোকেও ঘৰত কেতিয়াবা ট্ৰাই কৰিব আৰু খাই কেনে পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।